যদি আপুনি আধুনিক যুগত আপোনাৰ পুত্ৰৰ বাবে এটা ভাল নাম বিচাৰিছে, ভগৱান শিৱৰ এই নামবোৰৰ ওপৰত ৰাখক আপোনাৰ সন্তানৰ নাম। পোৱা যায় শুভ ফল। শিশুৰ নাম দেৱতাৰ নামেৰে ৰখাৰ প্ৰথা অতি পুৰণি। আধুনিক যুগতো মানুহে নিজৰ সন্তানৰ নাম ভগৱানৰ নামত ৰাখে। কেৱল সাধাৰণ মানুহেই নহয়, ছবিৰ তাৰকা, ক্ৰীড়াবিদৰ পৰা উদ্যোগপতিলৈকে নিজৰ পুত্ৰ কন্যাৰ বাবেও ধৰ্মীয় নাম বাছি লয়, যিবোৰ কোনো দেৱতা বা দেৱীৰ সৈতে সম্পৰ্কিত। সন্তানৰ নাম ঈশ্বৰৰ নামেৰে ৰখাৰ এটা কাৰণ হ'ল, এজন ব্যক্তিৰ নামে তেওঁৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলায় আৰু সন্তানৰ স্বভাৱো নাম অনুযায়ী হয়। এইকাৰণেই ঘৰৰ পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠসকলে সন্তানৰ নাম দেৱতাৰ নামেৰে ৰাখে, যাতে শিশুটিৰ ইতিবাচক প্ৰভাৱ পৰে। হিন্দু ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ দেৱতা শিৱ। তেওঁ ত্ৰিত্বৰ অন্যতম। মহাদেৱক দেৱতাৰ দেৱতা বুলি কোৱা হয়। শিৱ বাবাক ভোলেনাথ, শংকৰ, মহেশ, নীলকান্ত, ৰুদ্ৰ, গংগাধৰ আদি বহু নামেৰে জনা যায়। যদি আপুনি আধুনিক যুগত আপোনাৰ পুত্ৰৰ বাবে এটা ভাল আৰু অনন্য নাম বিচাৰিছে, তেন্তে আপুনি ভগৱান শিৱৰ বহু নামৰ ভিতৰত যিকোনো এটা নাম বাছি ল'ব পাৰে। অভিৰাম। অভিৰাম নামৰ অৰ্থ হৈছে আত্মাৰ লগত সুখী, কাৰণ ভগৱান শিৱ এজন যোগী আৰু তেওঁৰ বস্তুবাদী সুখৰ কোনো লোভ নাই। যি মৰমেৰে গৌৰৱ কৰে তেওঁক অভিৰাম বোলে। ভগৱান শিৱৰ বহু নামৰ ভিতৰত অভিৰাম অন্যতম। অভিবাদ। যিজনক সকলোৰে শ্ৰদ্ধা আৰু সন্মান কৰে, যিজনে সকলোৰে শ্ৰদ্ধা আৰু সন্মান কৰে তেওঁক অভিবাদ বোলা হয়, যেনে মহাদেৱ। অনিকেত। অনিকেত দেৱতাৰ দেৱতা মহাদেৱৰ নাম। অনিকেত মানে সকলোৰে মাষ্টৰ। মৃত্যুঞ্জয়। ভগৱান শিৱৰ বহু নামৰ ভিতৰত মৃত্যুঞ্জয় অন্যতম। ইয়াৰ অৰ্থ হৈছে মৃত্যুক জয় কৰা। ভগৱান শিৱক পুষ্কৰ নামেৰেও জনা যায়। পুষ্কৰ এখন তীৰ্থস্থানৰ নাম। পুষ্কৰ নামটো ধৰ্মীয় হোৱাৰ লগতে অতি পবিত্ৰ। এই নামৰ অৰ্থ হৈছে লালন পালনকাৰী। যদি আপুনি আপোনাৰ পুত্ৰৰ নাম প আখৰেৰে ৰাখিব বিচাৰে, তেন্তে আপোনাৰ পুত্ৰৰ নামো পুষ্কৰ দিব পাৰে। প্ৰণৱ। ভগৱান শিৱৰ বাবে ওমক অতি পবিত্ৰ বুলি গণ্য কৰা হয় আৰু প্ৰণৱৰ উৎপত্তিও ওমৰ পৰা হোৱা বুলি বিশ্বাস কৰা হয়। কেৱল শিৱ বাবাই নহয়, ব্ৰহ্মা আৰু বিষ্ণু এই নামত আহে। সেইবাবে এই নামত ত্ৰিত্বৰ গুণ সন্নিৱিষ্ট কৰা হৈছে। ৰুদ্ৰ। ৰুদ্ৰ ভগৱান শিৱৰ নাম। ইয়াৰ অৰ্থ হৈছে শক্তিশালী আৰু সাহসী। এই নামটো বৰ কঠিন নহয় আৰু সকলোৱে সহজে উচ্চাৰণ কৰিব পাৰে। যদি আপুনি আপোনাৰ পুত্ৰৰ বাবে চুটি আৰু মিঠা নাম বিচাৰিছে, তেন্তে ৰুদ্ৰ ৰাখিব পাৰে। ব্যুৰ ৰিপৰ্ট, নিউজ আৱাৰ।